এয়া হৈছে কণিকা বুজৰ বৰুৱা আৰু তেওঁ বিশিষ্ট সমাজ সেৱিকা লাৱণ্য লাহন বাইদেউক সম্বৰ্ধনা জনাইছে জাপি পিন্ধাই। আৰু এগৰাকী তেখেতৰ ওচৰত একপি চেলফি উঠিবলৈ মন গ'ল আৰু তেখেতৰ জীয়ৰী তেখেতে বিজেপি কৰ্মৰত বুলি ক'লে। আৰু তেখেতৰ 3গৰাকী ছোৱালী আৰু এজনেই সন্তান আৰু তেওঁ বহুতেই সুখী। এবছৰ আগত তেখেতৰ স্বামী ঢুকাইছে যদিও তেওঁ সন্তানৰ পৰা বহুতেই আনন্দিত। তেখেতৰ লগত লগ পাই বহুতেই ভাল লাগিল। আৰু আজি কণিকা বুজৰ বৰুৱাই যি অনুষ্ঠান পাতিলে সেয়া সঁচাকৈ ভাল লগা অনুষ্ঠান, কিয়নো লোকগীত সকলোৱে চৰ্চা নকৰে, কিন্তু লোকগীত অসমীয়া কলা সংস্কৃতিৰ মানে ৰাজহাড় স্বৰূপ বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো লোকগীত বৰগীত বিশেষকৈ অসমৰ বেছি প্ৰয়োজন আছে। সাংস্কৃতিক অনুষ্ঠানবোৰত লোকগীতৰ মৰ্যাদা বহুত ওপৰত বুলি সকলোৱে জানে নিশ্চয়।